নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলত যাৰ নাম স্বাস্থ্যশ্ৰী অৰ্থাৎ স্বাস্থ্য আৰু সুন্দৰতা আপোনাৰ সুস্বাস্থ্য আমাৰ চেষ্টা মোৰ লাষ্ট ভিডিঅ'ত মই চেষ্টা কৰিছিলোঁ আপোনালোকক জনাবলৈ যে মোষ্টলি আমাৰ শৰীৰত বেমাৰ আজাৰ হোৱাৰ যি বেছিক কাৰণসমূহ কি কি তো যিসকলে চোৱা নাছিলে তেওঁলোকৰ বাবে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো যি লিংক আছে ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চাব পাৰিব সো আজি আমি আলোচনা কৰিম আমাৰ জীৱনশৈলী কি ধৰণৰ হোৱা উচিত কাৰণ আজি লোৱা কিছু সুন্দৰ পদক্ষেপ আমাৰ ভৱিষ্যত জীৱনক সুস্বাস্থ্যকৰ আৰু অতি সুন্দৰ কৰিব পাৰে সো বলো ভিডিঅ'টো আৰম্ভ কৰোঁ সো পোনপ্ৰথমে আমি ৰাতিপুৱা উঠাৰ কথাখিনিক লৈ আৰম্ভ কৰিছোঁ ৰাতিপুৱা উঠাৰ সময় এটা থাকে মানুহে কয় বা আমি ইউটিউবত সাৰ্চ কৰিলে পাব উঠাৰ যি সময় যে ব্ৰহ্ম মুহূৰ্তত উঠিব লাগে ব্ৰহ্ম মুহূৰ্ত অৰ্থাৎ ৰাতিপুৱা মানে সূৰ্য উদয় হোৱাৰ আগত কিন্তু আজিকালি যি লাইফষ্টাইল সকলোৱে ধৰক শুওঁতে আমাৰ 11টা 12টা বাজে নহয় জানো সো ব্ৰহ্ম মুহূৰ্তত মানে উঠা প্ৰায় নহয় সো মই তথাপি আপোনালোকক ক'ম যে যিমানখিনি পাৰে ৰাতিপুৱা উঠাৰ অলপ চেষ্টা কৰিব কাৰণ ৰাতিপুৱা উঠিলে আমাৰ স্বাস্থ্য খুব ভালে থাকে কাৰণ ইয়াৰ কাৰণো আছে কাৰণ ৰাতিপুৱা আমি যেতিয়া উঠোঁ তেতিয়া ফ্ৰেছ এয়াৰ এটা আমি পাওঁ আৰু ভিটামিন ডি পাওঁ অৰ্থাৎ সূৰ্যৰ যি ৰাতিপুৱা পোহৰ তাৰ পৰা ভিটামিন ডি পাওঁ তো ইয়াৰ পৰা আমাৰ স্কিনৰ বহুতো প্ৰব্লেম নহয় আৰু লগতে আমাৰ মাইণ্ড ফ্ৰেছ থাকে আমাৰ স্বাস্থ্য ভালে থাকে আৰু আমাৰ দীৰ্ঘায়ু হয় চ' সেইকাৰণে ৰাতিপুৱা উঠিব লাগে চ' এতিয়া আমি উঠিম কেনেকৈ ৰাতিপুৱা বিচনাৰ পৰা যেতিয়া উঠিম উঠাৰ কিছু নিয়ম থাকে আমি ধৰক ঘপকতে উঠি যাওঁ কেতিয়াবা কি হয় আমাৰ অলপ কষ্ট হয় ৰাতিপুৱা যেতিয়া উঠোঁ অৰ্থাৎ যেতিয়া আমি ৰাতিপুৱা উঠোঁ কেতিয়াও চিধামুৱাকৈ উঠিব নালাগে চিধামুৱাকৈ উঠিলে কি হয় আমাৰ হাৰ্টে বহুত কষ্ট পায় তাত ভাৰ পৰে হাৰ্টত সেইকাৰণে ৰাতিপুৱা উঠোঁতে কেতিয়াও চিধামুৱাকৈ নুঠিব বা মই এইটো কথা ক'ম যে ৰাতিপুৱা বুলিয়ে নহয় আপোনালোকে দুপৰীয়া শুইছে কেতিয়াবা বা বিয়লি শুইছে কেতিয়াবা যেতিয়াই শুৱে কেতিয়াও চিধামুৱাকৈ নুঠিব সদায় বাওঁফালে মূৰ কৰি উঠিব যদি আপুনি ধৰক চিধামুৱাকৈ শুই আছে তাই বাওঁফালে মূৰ কৰিব মূৰ কৰি উঠিব বাওঁফালে মূৰ কৰি উঠিলে কি হয় আমাৰ হাৰ্টে নাই বুলি ক'ব পাৰি কষ্ট একেবাৰে কষ্ট নাপায় কিন্তু কিবা কাৰণবশতঃ আমি বাওঁফালে মূৰ কৰি উঠিব নোৱাৰিলোঁ বিষ আছে বা কিবা হ'ব পাৰে নৰ্মেলি চ' আপোনালোকে সোঁফালে মূৰ কৰি উঠিব পাৰে কিন্তু তথাপিও চেষ্টা কৰিব বাওঁফালে মূৰ কৰি উঠাৰ অ'কে চ' উঠাৰ পিছত যিহেতু ক'লোঁ যে অলপ মুকলি বতাহ য'ত পোৱা যায় বা ওচৰত ক'ৰবাত ওলাই যাব বা ঘৰৰ পৰা ওলাব সূৰ্যৰ পোহৰটো যাতে গাত পৰে লগতে ব্ৰীথটো আমাৰ অলপ ডাঙৰকৈ ল'ব উশাহটো ডাঙৰকৈ ল'ব তে যিমানখিনি পাৰে অক্সিজেন ভিতৰলৈ লোৱাৰ চেষ্টা কৰিব সেইখিনিত আমাৰ স্বাস্থ্য ভালে হয় অ'কে চ' তাৰপিছত আমি কি কৰিম তাৰপিছত নৰ্মেলি বহুত মানুহে আমি কি কৰোঁ যে ৰাতিপুৱা উঠিলোঁ ব্ৰাছ কৰিলোঁ ব্ৰাছ নকৰিব অৰ্থাৎ ৰাতিপুৱা উঠি আমাৰ মুখত যিখিনি লালচি থাকে সেইখিনি যাতে ভিতৰত যায় সেইখিনি কাম কৰিব লাগে কেনেকৈ কৰিম ৰাতিপুৱা উঠি গৰম পানী ল'ব কুহুমীয়া গৰম পানী একেবাৰে বহুতে আছে যে অলপ বেছি গৰম পানী খায় বা ঠাণ্ডা পানী বহুতে খায় নহয় কুহুমীয়া গৰম পানী খাব কুহুমীয়া গৰম পানী খোৱাৰ নিয়ম তাৰ বিষয়ে বাৰু মই নেক্সট কেতিয়াবা ভিডিঅ' আপোনালোকক বনাই দেখুৱাম কিন্তু আজি মই সৰুকৈ কৈ থৈছোঁ যে কুহুমীয়া গৰম পানী যেতিয়া খাব খোৱাৰ নিয়ম থাকে অলপ অলপকৈ মুখত ল'ব আৰু মুখত ঘূৰাব পানীখিনি ঘূৰাই তাৰপিছত লাহে লাহে খাব মুঠৰ ওপৰত এগিলাচ পানী কমপক্ষেও 2 পৰা 3 মিনিট সময় লৈ আপোনালোকে খাব হয়তো এইটো কথা শুনি বহুতে ভাবিব পাৰে যে পানী খাইছোঁ ইমান মানে আকৌ মুখত ঘূৰাই খাম কিন্তু ইয়াৰ সঁচাকৈ উপকাৰিতা বহুত আপোনালোকে কেইদিনমান কৰি চাওক খুব ধুনীয়া এটা সুফল পাবই চ' ৰাতিপুৱা যেতিয়া গৰম পানী খাব পেট ভৰি খাব পানী এনেকুৱা নহয় যে এগিলাচ পানী খাই থৈ দিলোঁ নহয় পেট ভৰি পানী খাব লগতে আমাৰ বাৰীৰ চুকে কোণে ধৰক মানিমুনি পাত অৱশ্যেই পোৱা যায় চ' যদি পাৰে আপোনালোকে 4টা বা 5টা মানিমুনি পাত ল'ব লগতে গুড় অকণ ল'ব লৈ মুখত তাত পিছাৰ কোনো প্ৰয়োজন নাই ৰস ওলোৱাৰ প্ৰয়োজন নাই মুখত সোমাই
ধুনীয়াকৈ চুবাব এইখিনি চুবাই খাই পেলাওক আৰু তাৰপিছত কুহুমীয়া গৰম পানীখিনি খাওক আৰু গৰম পানীখিনি অৰ্থাৎ যিখিনি পানী আপোনালোকে খাব যদি যোৱা ৰাতিয়ে আপোনালোকে তামৰ গিলাচ বা তামৰ জাৰ বহুতৰ ঘৰতে থাকে তাত ভৰি থৈ দিব পাৰে সেইখিনি পানী যদি খাব পাৰে তো অতি উত্তম যদিও নোৱাৰে কুহুমীয়া গৰম পানী আপোনালোকে খাব পাৰে তাৰপিছত লগে লগে একো খাই নিদিব অৰ্থাৎ চাহ বিস্কিট একো খাই নিদিব তাৰপিছত যদি পাৰে আপোনালোকে অলপ ওলাই যাওক ওলাই অলপ খোজ কাঢ়ক মই নকওঁ যে হয়তো কাৰণ আজিকালি সময়ত কি হয় আমাৰ সময়ৰ খুব নাটনি 2 ঘণ্টা 3 ঘণ্টা খোজ কাঢ়ক নহয় অলপমান যদি পাৰে 1 কিলোমিটাৰমান খোজ কাঢ়ক এইখিনিও যদি নোৱাৰে মই আপোনালোকক খুব সুন্দৰ এটি বস্তু আজি আপোনালোকক দেখুৱাই দিম মই নিজে ইউজ কৰোঁ এইটো সেইকাৰণে দেখাই দিছোঁ আপোনালোকক চাই আছে বহুতৰ ঘৰত হয়তো এই প্লেটখন আছে এই প্লেটখন যদিও নাই আপোনালোকে দোকানৰ পৰা কিনি ল'ব পাৰিব বা এনেকুৱা ধৰণৰ মেটো পায় চেণ্ডেলত বহুতে ক'ব পাৰে যে চেণ্ডেলতো থাকে কিন্তু চেণ্ডেলত কি হয় ৰাবাৰৰ থাকে এইটো হৈ যায় এইটো মানে এটা কাম নাথাকে তো এইটোত কি হয় 10টামান মেগনেটো থাকে ইয়াক ৰিলিফ মেট বুলি কোৱা হয় সো 10টামান মেগনেট থাকে ইয়াৰ ওপৰত আপোনালোকে যেতিয়া খোজ কাঢ়িব অলপ কাইটিয়া হয় বস্তু অলপমান যেতিয়া খোজ কাঢ়িব বা তাৰপিছত 5 মিনিটমান খোজ কঢ়াৰ পিছত কদমতল যেনেকৈ কৰে তেনেকৈ কৰিব লাগে ইয়াত সো এইটোত কৰিলে কি হয় আমাৰ ব্লাড চাৰ্কুলেশ্যন যিটো থাকে গাৰ সেইখিনি খুব মানে কি কয় এইটো সুস্থিৰ হৈ যায় মানে ধুনীয়াকৈ চলাচল কৰে লগতে যিসকল মানুহৰ নাৰ্ভৰ প্ৰব্লেম থাকে অৰ্থাৎ হাত ভৰি জিন কৰে ৰাতিপুৱা উঠাৰ সময়ত বা ৰাতি শোৱাৰ সময়ত বহুতৰ আছে হাত ভৰি কুচাই থাকে জিন কৰে সেইখিনিৰ পৰা ধৰি লৈ বা কিছুমানৰ আছে যে বিষৰ প্ৰব্লেম থাকে শৰীৰত সেইখিনি বাৰুকৈয়ে তেওঁলোকে লাভ পাব অ'কে তো তাৰপিছত আপোনালোকে খোজকাঢ়ি আহিলে বা যদি পাৰে হালকা ফুলকা অলপ ব্যায়াম কৰিব পাৰে সেইখিনি কৰিলে সেইখিনি কৰাৰ পিছত আপোনালোকে একাপ ৰঙা চাহ নিশ্চয় খাব ৰঙা চাহ এণ্টিঅক্সিডেণ্ট বহুতখিনি পোৱা যায় ৰঙা চাহ একাপ খাব লগতে এটা দুটা বিস্কুট খাব পাৰে সেইখিনি খালে তাতে যদি আদা দি খায় আৰু ভাল আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল সেইখিনি খালে খোৱাৰ পিছত যদি আপোনালোকৰ ধৰক মানে খোৱাৰ পিছত কিবা কাম বন থাকিলে সেইখিনি কৰিলে যদি নাই তাৰপিছত খোজ কৰিবলৈ যোৱা সময় হ'ল সো খোজ কৰোঁতে মই তাতো দুটামান নিয়ম থাকে আমাৰ সেই নিয়মখিনি মই কৰিছোঁ সদায় খোজ কৰিব যাওঁতে দুটা কথা মনত ৰাখিব সদায় আমাৰ মুখ আৰু কাণ খোজ কৰিব যাওঁতে বন্ধ থাকিব লাগে আৰু দ্বিতীয় কথা হ'ল কেতিয়াও জোতা মোজা বা এনেকুৱা ধৰণৰ টাইট বস্তু পিন্ধি খোজ কৰিবলৈ নাযাব আৰু 3 নম্বৰ কথাটো হ'ল যে কেতিয়াও প্ৰেছাৰ নিদিব খোজ কৰোঁতে কাৰণ প্ৰেছাৰ দিলে কি হয় আমাৰ যি খোজৰ দুৱাৰ থাকে সেইটো ওলাই আহে আৰু তাকে বহুতে পাইলছ বুলি কয় সো কেতিয়াও প্ৰেছাৰ নিদিব নৰ্মেলি যিখিনি ৱেভ থাকে সেইখিনিত আপোনালোকে খোজ কৰাৰ চেষ্টা কৰিব আৰু বহুতৰ পাইলছৰ সমস্যা থাকে মই সৰুকৈ কৈ দিছোঁ যে ৰাতিপুৱা খোজ কৰাৰ আগত অলপ মিঠাতেল লগাই যাব পাৰে খোজ কৰাৰ দুৱাৰত আহাৰ পিছতকো লগাব পাৰে এইটো কি হয় স্মুথ হয় বস্তু সো সেইখিনি বাৰু আমি পিছত কেতিয়াবা আলোচনা কৰিম সো আজি ক'লোঁ যে খোজ কৰিব যাওঁতে সদায় কাণ আৰু মুখ বন্ধ ৰাখিব খোজ কৰি অহাৰ পিছত জানো আমি সকলোৱে যে মানে চাবোনেৰে হওক বা ছাইৰে হওক মানে ধুনীয়াকৈ পৰিষ্কাৰকৈ হাত ধুব লাগে কাৰণ বেক্টেৰিয়া জাৰ্মছ বহুত লাগি থাকে সো সেইখিনি তাৰপিছত আমি ব্ৰাছ কৰিব পাৰে বা খোজ কৰাৰ আগতেও ব্ৰাছ কৰি ল'ব পাৰে ব্ৰাছ কৰাৰ মই এটা কথা আপোনালোকক মানে কৈ যাওঁ যে ব্ৰাছ আমি সদায় অলপ দামী ল'ব লাগে অৰ্থাৎ চফ্ট ল'ব লাগে বহুতে আছে যে কি হয় 20 টকীয়া 10 টকীয়া ব্ৰাছ লৈ ল'লোঁ কিন্তু হয় আপোনালোকে ইউজ কৰিব পাৰে 20 টকীয়া 10 টকীয়া ব্ৰাছ কিন্তু ইয়াত এটা আমি ভুল কৰোঁ যে 10 টকীয়া বা 20 টকীয়া যিটো ব্ৰাছ থাকে সেই ব্ৰাছটো আমি 6 মাহ 7 মাহ 8 মাহ এবছৰ গুচি যায় আমি চেঞ্জ নকৰোঁ সো এইটো আমাৰ খুব এটা মানে বেয়া অভ্যাস 10 টকীয়া বা 20 টকীয়া যিটো ব্ৰাছ থাকে সেইটো মেক্সিমাম আমি 1 পৰা 2 মাহ ইউজ কৰিব পাৰি তাৰ ওপৰ ৰেঞ্জত যিখিনি থাকে এৰাউণ্ড 50 ভিতৰত থাকে 40-50 সেইখিনি আমি মোটামুটি ধৰক 6 মাহ 7 মাহ আমি ইউজ কৰিব পাৰিম তাৰ পিছৰ আপাৰ ৰেঞ্জৰ যিবিলাক থাকে মোটামুটি ধৰক 8-9 মাহ ইউজ কৰিব পাৰি কিন্তু সেইবুলি আৰু এবছৰ 2 বছৰ ক্ৰছ কৰি দিলে আমি কৰি আছোঁ এইটো আমাৰ খুব এটা ভুল সো অ'কে নেক্সট আমি ব্ৰাছ কৰাৰ পিছত সদায় জিভা পৰিষ্কাৰ কৰিব কাৰণ আমি বহুতে আছোঁ যে ব্ৰাছ কৰি গ'লোঁ কিন্তু জিভা পৰিষ্কাৰ নকৰোঁ জিভা সদায় পৰিষ্কাৰ কৰিব তাৰপিছত গা ধুব সো গা ধোৱাৰ মই দুটামান নিয়ম আপোনালোকক কৈ দিছোঁ
মোৰ ভিডিঅ'টো আজি অলপ বহল মানে দীঘলৈ গৈ আছে অলপ ধ্যান দি চাব নিশ্চয় ইয়াৰ কিছু হ'লেও আপোনাৰ যদি মানি চলে উপকাৰিতা পাব ওকে গা ধোৱাৰ সময়ত দুটামান মই নিয়ম আপোনালোকক কৈ দিছোঁ সদায় নাভিত আমাৰ যি নাভি থাকে নাভিত অলপ হ'লেও তেল লগাব কাৰণ আমাৰ নাভিটো মানে শাস্ত্ৰত লিখা আছে নাভি পৰিষ্কাৰ কৰি ৰাখিলে আমাৰ গাৰ বহু ৰোগৰ পৰা আমি হাত খাই থাকিব পাৰোঁ তো নাভিত সদায় তেল ইউজ কৰিব আৰু দ্বিতীয় কথাটো হ'ল যে আমি বহুতে আছে কি যে গা ধুলোঁ পানী ঢালিলোঁ গা ধোৱা হৈ গ'ল এইটোত এটা আমাৰ বহুত ডাঙৰ মিষ্টেক সদায় গা পৰিষ্কাৰভাৱে ধুব লাগে ইয়াৰ যি কাৰণ মই সেইখিনি আপোনালোকক কৈ দিছোঁ একদম লজিকেল কথা এইটো যে আমাৰ স্কিনত আপোনালোকে মানে হয়তো আমি খালী চকুৰে চাব নোৱাৰোঁ কিন্তু স্কিনত আমাৰ সৰু সৰু ছিদ্ৰ থাকে কিছুমান তাৰ পৰা আমাৰ কি হয় ঘাম ওলাই আহে যেতিয়া আপোনালোকে সৰু সৰু ঘাম ফুটা গৰমত বহিব চাব ঘাম ওলাই থাকে চ' ঘাম ওলাই আহে আৰু যেতিয়া আমি 2 দিন 3 দিন 4 দিনলৈকে গা ঘঁহি মানে নুধুওঁ তেতিয়া কি হয় আমাৰ মলি এটা লেয়াৰ জমি যায় গাৰ ওপৰত আৰু তেতিয়া কি হয় আমাৰ ঘামখিনি ওলাই আহিব নোৱাৰে চ' ঘামখিনি ওলাই নাহাৰ ফলত কি হয় আমাৰ ঘামখিনি ভিতৰতে থাকি যায় তাৰ লগত আমাৰ কি হয় যে স্কিনৰ কিছুমান প্ৰব্লেমছ দেখা দিয়ে ৰেশেছ হ'ল বা আমাৰ কি হয় ইচিং হ'ল একজিমা মানে খৰ খুজুতি এইবিলাক প্ৰব্লেমে আমাৰ দেখা দিয়ে চ' সেইকাৰণে আপোনালোকে সদায় যিমান মানে দূৰ পাৰে সদায় ঘঁহি গা ধুবলৈ চেষ্টা কৰিব সদায় আৰু এটা কথা মনত ৰাখিব সদায় মূৰত ডাইৰেক্টলি পানী নাঢালিব মূৰত ডাইৰেক্ট পানী ঢালিলে কি হয় আপোনালোকে ঠাণ্ডা দিনতে বেছিভাগ মানে হয়তো এইটো উপলব্ধি কৰিছে যে পানী যেতিয়াই ঢালিব আমি অলপ ঝাটকা এটা মাৰে আমাৰ গায়ে তো কি হয় আমাৰ হাৰ্টে মানে আনএক্সপেক্টেড হৈ যায় এইটো আমি গম নাপায় হাৰ্টে যে পানী ঢালি আছে ঠাণ্ডা পাব আনএক্সপেক্টেড তেতিয়া কি হয় বহুত মানুহৰ হাৰ্ট এটা হৈ যাব পাৰে চ' সেইকাৰণে কেতিয়াও ডাইৰেক্ট মূৰত পানী নাঢালিব সদায় হাত ভৰিত পানী ঢালিব আগতে ধুই ল'ব তাৰপিছত লাহে লাহে গাত ঢালিব লাষ্টত গৈ মূৰত ঢালিব পানী 3 নম্বৰ কথা আমি ৰেগুলাৰলি শ্যাম্পু আমি চুলি সৰা বহুতৰ প্ৰব্লেম থাকে ৰেগুলাৰলি শ্যাম্পু মূৰত ইউজ নকৰিব যদিও কৰে আপোনালোকে হাৰ্বেল বেছ কিবা শ্যাম্পু ইউজ কৰিব বা ঘৰতে বনাই ল'ব পাৰে বহুতে বা যদি নোৱাৰে হাৰ্বেল বেছ কিবা কৰিব ইউজ তাৰপৰা কেমিকেলৰ য'ত কি আমাৰ চুলি সৰে এনেকুৱা ধৰণৰ সমস্যা দেখা দিয়ে বাৰু সেইখিনি বিষয়ে আমি পিছত কথা পাতিম আজি মই কৈছোঁ গা ধোৱাৰ যি নিয়ম চ' তাৰপিছত পানী ঢালিলে পৰিষ্কাৰ হ'ল তাৰপিছত আপোনালোকে নিজৰ যি পোচাক আদি পিন্ধি সদায় কম যে আপোনালোকে যি ভগৱানকে নামানে কিয় শিৱক মানে বিষ্ণুক মানে কালিক মানে যাকে নামানে কিয় বা কোনোবাই আল্লাহক মানি আছে সকলো ভগৱানে সমৰ্পণ যায় চ' নিজৰ ভগৱানৰ ফটোৰ ওচৰত বা যি আসন আছে তাৰ ওচৰত গৈ পেলাই সেৱা এটা নিশ্চয় কৰিব তেতিয়া কি হয় মই এইটো হয়তো বহুতে ভাবিব যে ইয়াৰ লগত আমাৰ সুশাস্ত্ৰ কি মানে লিংক আছে নিশ্চয় আপোনালোকে ওলাই যাব মানে যেতিয়া সেৱা এটা কৰিব চাব দিনটো এটা ভাল লাগে পজিটিভ এনাৰ্জি এটা ফিল হয় আৰু তাৰপিছত খোৱা খাদ্য আপোনালোকে যি খাব খোৱাৰ ৰাতিপুৱা ব্ৰেকফাষ্টত মই সদায় ক'ম যে প্ৰটিনটো থাকিবই লাগে প্ৰটিনত এতিয়া ধৰক বহুত যিসকলে নিৰামিষ খায় তেওঁলোকৰ চয়াবিন আছে মাছৰুম আছে পনীৰ আছে এনেকুৱা ধৰণৰ বহুত চ' তাৰপিছত ওলোৱাৰ আগত মুখত তুলসী পাত এটা দি ওলাব বা লং হওক বা এনেকুৱা ধৰণৰ ইলাইচি সৰু এটা দানা চুবাই নৰ্মেলি ক'ম লংটো ভাল বা তুলসী পাত চুবাই ওলাব তেতিয়া কি হয় আমাৰ মুখৰ যিখিনি ধৰক দুৰ্গন্ধ কাৰোবাৰ ওলায় বা এনেকুৱা ধৰণৰ মুখৰ পোকে লগা প্ৰব্লেমো হ'ব পাৰে বহুতো সেইখিনিৰ পৰা আমি হাত খাই থাকিব পাৰোঁ সেইখিনি চুবাই ওলাব পাৰে তাৰপিছত ওলোৱাৰ পিছত বাকীখিনি সময় ধৰক আপোনালোকে নিজৰ যি কামত গ'লে তাৰ ভিতৰত মই এটা কথা ক'ম যে পানী আমি দিনৰ কমপক্ষেও 4 লিটাৰমান পানী খাব লাগে পৰাপক্ষত ঘৰৰ পৰা পানী লৈ যাব কাৰণ বাহিৰৰ পানী বহুতে হয়তো য'তৰ পৰা খাব পাৰে সেইখিনি হয়তো আমাৰ পৰিষ্কাৰ নহ'ব পাৰে সেইকাৰণে ঘৰৰ পৰা লৈ যোৱাটো ভাল বুলি মই ক'ম আৰু তাৰোপৰি 4 লিটাৰ পানী মই ক'লোঁ যে খাব লাগে আৰু বাহিৰা বস্তু আপোনালোকে যিমানখিনি পাৰে এভইড কৰক ফাষ্ট ফুড টাইপৰ বস্তু এভইড কৰাটো মই নিশ্চয় ক'ম আৰু আপোনালোকে যিসকলে ধৰক দুপৰীয়া খাব আহিব নোৱাৰে তেওঁলোকে চেষ্টা কৰিব যাতে খুব অইলি বা স্পাইচি বা এনেকুৱা ধৰণৰ ফাষ্ট ফুড জাতীয় বস্তু নহওক তেওঁলোকে বাহিৰত ভাত খাব পাৰে ৰুটি খাব পাৰে তাত কোনো অবজেকশ্যন নাথাকে কিন্তু ফাষ্ট ফুড জাতীয় বস্তু বহুত আছে চাওমিন খাই দিলোঁ ম'ম' খাই দিলোঁ এগ ৰোল খাই দিলোঁ সেইখিনি কেতিয়াবা সপ্তাহত এদিন মাহত 2 দিন সেইখিনি ঠিক আছে কিন্তু সেইবুলি নৰ্মেলি যদি আমি ডেইলি বেচিছত
সেইবোৰ মানে আমি খাই থাকোঁ তেতিয়া কি হয় আমাৰ স্বাস্থ্য খুবেই মানে বেয়াৰ দিশে আগুৱাই যায় তো সেইকাৰণে যিমানখিনি পাৰে সেইখিনিৰ পৰা আঁতৰি থাকিব আৰু যিসকলে চিগাৰেট বা স্মকিং কৰে বা গুটখা আদি খায় বা সেই তেওঁলোকক মই ক'ম যিমানখিনি পাৰে তেওঁলোকে অলপ সেইখিনি কমাবলৈ চেষ্টা কৰক কাৰণ তাৰ ভয়াৱহতাৰ বিষয়ে আপোনাক মই কোৱাৰ প্ৰয়োজন নাই যিটো পেকেট আপোনালোকে হাতত লৈ পেলাই খায় সেই পেকেটটো উল্টাই চালে আপোনালোকে গম পাব তাৰ ভয়াৱহতাৰ মানে কাৰণসমূহ বা ভয়াৱহতা কিমান ধৰণৰ কিমান বেয়া হ'ব পাৰে তো তথাপি আমি খাওঁ বাৰু সেইখিনি নিজৰ ওপৰত কথা কোনোবাই কৈও তেওঁলোকক হয়তো এৰুৱাব নোৱাৰিব চ' সেইখিনি পাৰ্চনেল চ' তাৰপিছত দুপৰীয়া আহাৰ যেতিয়া আপোনালোকে গ্ৰহণ কৰিব দুপৰীয়া আহাৰত আপোনালোকে সদায় চেষ্টা কৰিব যাতে দালি থাকে দালিটো নৰ্মেলি ৰেগুলাৰ খোৱাটো ভাল দালি থাকে তাৰপিছত মানে সকলো ধৰণৰ চব্জি যাতে থাকে বেছিভাগ চেলাডটো যাতে কেঁচা চেলাডটো খোৱাটো খুবেই ভাল কেঁচা চেলাডটো সদায় মানে খানাত ৰাখিবই আৰু এটা কথা মই আগতে ক'ব লাগিছিল কোৱা নহ'ল যে ভাত খোৱাৰ লগে লগে পানী যিমানখিনি প্ৰয়োজন সিমানখিনিহে খাব ভাত খোৱাৰ মোটামুটি আধা ঘণ্টা পিছত তাৰপিছত আপুনি যিমানখিনি আপোনাৰ পিয়াহ আছে বা সেই অনুযায়ী আপোনালোকে পানী খাওক আৰু লগতে পানী খোৱাৰ লগে লগে কেতিয়াও বহুতে আছে জুচ খায় কিবা খায় ফল আদি বস্তু নাখাব দুপৰীয়া খোৱাৰ শেষত যদি পাৰে দৈ অলপ হ'লেও ভাতৰ লগত নিশ্চয় খাব আৰু এটা কথা যে আমি বহুতে আছোঁ যে কাঁহৰ থালিত বা কাঁহৰ যি কাঁহী আছে তাত ভাত খাওঁ কাঁহৰ কাঁহীত ভাত খোৱাটো খুবেই ভাল কিন্তু তাত ভাত খাওঁতে কেতিয়াও নেমু নেচেপিব বা দৈ আদি মানে টেঙা বস্তু কেতিয়াও কাঁহৰ বাচনত নেখাব যদি আপুনি খাবলগীয়া আছে ষ্টিলৰ কিবা বাচনত খাব পাৰে বা প্লাষ্টিকৰ ডিছ আজিকালি পোৱা যায় সেইখিনি খাব পাৰে কিন্তু কাঁহীৰ যদি কাঁহৰ হয় তাত টেঙা বস্তু চেপি কেতিয়াও নেখাব অ'কে চ' তাৰপিছত দুপৰীয়া আহাৰটো মই ক'লোৱে আৰু ইভিনিং যদি আপোনালোকে পাৰে ইভিনিঙত আমি অলপ ফ্ৰেছ হেয়াৰত ওলাই যাব লাগে কিছুমানে আছে যে জগিং কৰে হয় জগিঙৰ পৰা এটা কথা মনত পৰিছে যে জগিং কৰোঁতে কেতিয়াও মানে জোতা যদি আপোনালোকে পিন্ধে ৰবাৰৰ জোতা নিপিন্ধিব সেইটোৱে কি কৰে আমাৰ ভৰি গৰম কৰি দিয়ে লেডাৰৰ পিন্ধিব পাৰে ভাল আৰু চেণ্ডেল বা একো নিপিন্ধি যদি আপোনালোকে খোজকাঢ়েতো অতিকৈ ভাল তথাপিও মানে পৰাপক্ষত ৰবাৰৰ জোতা নিপিন্ধিব এভইড কৰিব আৰু তাৰপিছত মই চমুকে কৈ দিছোঁ কাৰণ মোৰ ভিডিঅ'টো বহুত ডাঙৰ হৈ আছে তাৰপিছত আহিল আমাৰ ইভিনিং যি খোৱা আমি টিফিন খাওঁ সেইখিনিও মই খোৱা খাদ্যৰ ইমানখিনি কম যে ডেইলি যদি আপোনালোকে 2 চামুচৰ পৰা 3 চামুচ অইলৰ ভিতৰত নিজৰ খানাখিনি হিট কৰিব পাৰে খুব ভাল অইল আমি যিমানখিনি পাৰোঁ এভইড কৰিব লাগে আৰু পৰাপক্ষত ৰাইচ ব্ৰেণ্ড অইল আছে মানে ছানফ্লাৱাৰ আছে সেইখিনি ইউজ কৰিব ৰাইচ ব্ৰেণ্ড অইলটো খুবেই ভাল সেইটো হাৰ্টৰ কাৰণে হওক বা কলেষ্ট্ৰলৰ কাৰণে হওক এইবিলাকৰ কাৰণে খুবেই ভাল হয় চ' সেইখিনি চাই ল'ব কোনটো অইল মানে তাত ফেটছ আদি এইবিলাক লিখাই থাকে অ'কে তাৰপিছত আমাৰ মই ডাইৰেক্টলি ৰাতিত আহি গ'লোঁ ৰাতি আমাৰ খোৱাটো সদায় সূৰ্য ডুবাৰ 4 ঘণ্টাৰ ভিতৰত হৈ যাব লাগে আজিকালি আমাৰ সূৰ্য ধৰক 6 মান বজাত ডুবে তো মোটামুটি ধৰক 10 মানৰ ভিতৰত 10 বজামানৰ ভিতৰত খানাটো আমাৰ শেষ কৰিব লাগে বহুতো আছে যে কি হয় আমি ৰাতি 11টা 12টা বাজি যায় মানে খাবলৈ যাওঁ সেইটো আমাৰ কাৰণে খুবেই এটা মাৰাত্মক ভুল কাৰণ কি হয় যিমান ৰাতি আমাৰ খোৱাটো হ'ব আমাৰ ডাইজেষ্ট নহয় কাৰণ আমি খোৱাৰ পিছতো আমাৰ কি কাম আছে আমি টোপনি যাম তো টোপনি গ'লে আমাৰ কি হয় আমাৰ খানাবিলাক ভালকৈ ডাইজেষ্ট নহয় আৰু এটা চবতকৈ ডাঙৰ যিটো কথা যে ৰাতি আমি বহুতে আছোঁ কি যে মাংস খাওঁ মাছ খাওঁ এটা কথা মনত ৰাখিব এটুকুৰা মাংস আমাৰ যেতিয়া আমি খাওঁ সেয়া হজম হ'বলৈ প্ৰায় 10 পৰা 12 ঘণ্টা সময় লাগে চ' আপোনালোকে ৰাতিপুৱা যদি আপুনি মাংসটো এড কৰিব পাৰে মই আগতে কৈছোঁ যে আমাৰ প্ৰটিনৰ খুব প্ৰয়োজন চ' ৰাতিপুৱা যদি মাংস এড কৰিব পাৰে বা দুপৰীয়া হ'লেও খাওক কোনো সিমান এটা প্ৰব্লেম নহয় কিন্তু ৰাতি পৰাপক্ষত মাংস নেখাব পৰাপক্ষত একদম লাইট ফুড গ্ৰহণ কৰক কেতিয়াবা কাচিত খাইছে সেয়াও বাৰু সেয়া ভুল বুলিয়ে ক'ব লাগিব তথাপিও পৰাপক্ষত নেখাব মাংস একদম আমাৰ ডাইজেষ্ট নহয় বা হাৰ্ড ফুড আমাৰ একদম ডাইজেষ্ট নহয় সদায় লাইট ফুড খাব আৰু খোৱাৰ পিছত সদায় এগিলাচ গৰম গাখীৰ ভাত খোৱাৰ পিছত
খাই তাৰপিছতহে শুব কাৰণ গাখীৰে কি কৰে আমি গোটেই দিনত যি মানে আহাৰ গ্ৰহণ কৰিছোঁ সেইখিনি যদি যিখিনি ডাইজেষ্ট হোৱা নাই সেইখিনি ডাইজেশ্যনত আমাৰ হেল্প কৰে আৰু মাংস আদি খাই পেলাই কেতিয়াও গাখীৰ নাখাব টেঙা খাই কেতিয়াও গাখীৰ নাখাব কাৰণ গাখীৰটো আমাৰ ফাটি যায় ভিতৰত চ' এইখিনি কথা আপোনালোকে মানি চলিব দ্বিতীয় কথা হ'ল খোৱাৰ পিছত আমি আহাৰ গ্ৰহণ কৰাৰ পিছত মই আপোনালোকক এটা নিয়ম কৈ দিছোঁ যে খোৱাৰ পিছত 2 পৰা 5 মিনিট বজ্ৰাসন কৰিব বজ্ৰাসন গুগলত চাৰ্চ কৰিলে যিসকলে নাজানে হয়তো পাই যাব বজ্ৰাসনটো হ'ল বা মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম চ' বজ্ৰাসনটো হ'ল যে আমাৰ কৰাৰ পিছত আমাৰ খানাবোৰ ভালকৈ ডাইজেষ্ট হৈ যায় আৰু খোৱাৰ পিছত যেতিয়া আপোনালোকে বিচনালৈ যাব বিচনাত গৈ সদায় এটা কথা মনত ৰাখিব বাওঁফালে মূৰ কৰি এটা ভৰিৰ ওপৰত এটা ভৰি উঠাই অলপ কুচাই যদি গাৰু নোলোৱাকৈ শুব পাৰে খুবেই ভাল মানে মূৰৰ তলিত হাত দি আপোনালোকে 5 পৰা 10 মিনিট শুৱক তাৰপিছত নৰ্মেল মানে তেনেকৈ শুই থাকিলেতো ভালেই তাৰপিছত যেনেকৈ মন মানে বিচাৰে তেনেকৈ শুব পাৰে চ' এইখিনি হ'ল আমাৰ মানে জীৱনশৈলী এনেধৰণৰ হোৱা উচিত মোৰ সূক্ষ্ম জ্ঞানেৰে মই যিমানখিনি জানো আপোনালোকক জনাইছোঁ ইয়াৰ বিষয়ে যদি আৰু আপোনালোকৰ কিবা ক'বলগীয়া আছে বা জানিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব মোক মই যিমানখিনি জানো আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ যিমানখিনি মই আজি পইণ্ট কৈ গ'লোঁ এইখিনিৰ ভিতৰত যদি কিবা বুজি পোৱা নাই বা জানিবলগীয়া আছে সেইখিনিও আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰিব আৰু যদি আজি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগি থাকে নিশ্চয় লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ লেটেষ্ট ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু নেক্সট মই ভিডিঅ' বনাম আমাৰ বেমাৰ আজাৰৰ ওপৰত মানুহৰ বহুত ধৰণৰ বেমাৰ থাকে ইউৰিক এচিড হওক নৰ্মেল যিবিলাক আজিকালি মানে একদম ঘৰে হৈ গৈছে ইউৰিক এচিড চুগাৰ থাইৰইড গেছৰ প্ৰব্লেমটো ক'বই নালাগে পাইলছৰ প্ৰব্লেম মানে সকলো বেমাৰ আজিকালি মানে ইউনিক হৈ গৈছে নহয় জানো চ' আপোনালোকৰ যদি কোনোবা বেমাৰৰ ওপৰত পাৰ্টিকুলাৰ জানিবলগীয়া আছে মোক কমেণ্ট কৰিব পাৰে কমেণ্ট ছেকশ্যনত গৈ মই তাৰ ওপৰত নিশ্চয় ভিডিঅ' বনাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভালে থাকক কুশলে থাকক ক'ভিডৰ যিসকলে ৰেড ডিষ্ট্ৰিক্টৰ ভিতৰত আছে তেওঁলোকক মই অনুগ্ৰহ কৰিছোঁ তেওঁলোকে পৰাপক্ষত ঘৰৰ পৰা বাহিৰ নাযাব প্ৰশাসনৰ যি নিয়ম আছে সেইখিনি মানি চলক আৰু সুস্বাস্থ্য আপোনালোকৰ অধিকাৰ চ' সুস্বাস্থ্য কেনেকৈ আপোনালোকে অৰ্জন কৰিব সেয়াও আপোনালোকৰ হাততে আছে চ' সেইখিনি মানি চলক ভালে থাকক কুশলে থাকক আজিলৈ ইমানেই ধন্যবাদ